কবিতাৰ শিৰোনাম হৃদয়চুৰ হ'বলৈ বয়স লাগেনে? অন্তৰখনটো পিন্ধা কাপোৰযোৰ নহয় যে দেখিলেই ক'ব পাৰিম। তোমাৰ পৰা প্ৰেমৰ সংজ্ঞা মই নিবিচাৰোঁ। বৰ্তমানত আমি আছোঁ, হয়তো এদিন অব্যক্ত ভাষাৰে স্মৃতি হৈ ৰৈ যাম। আমিও সময়ৰ গোলাম। কুঁৱলীৰ মাজতো খেলা কৰে সময়বোৰে। জীৱনৰ আনন্দৰ মুহূৰ্তত এপলক ৰৈ নিদিয়ে সময়ে। সময়ে কাকো স্বাধীন হ'বলৈ নিদিয়ে। সময়ে মায়াবী হৈ গৈ থাকে। লাগবান নোহোৱা কথাৰ মাজতে গানৰ টুকুৰা। গানৰ টুকুৰাবোৰে কেতিয়াবা মনৰ কথাকে কৈ যায়। কিছুমান কথা নকলেও হয়। নভবাকৈ কথা ক'বলৈ সাহস লাগে। আড্ডাৰ মজা এইখিনিতেই। হৃদয়চুৰ হ'বলৈ বয়স নালাগে। প্ৰেমহীন জীৱন তোমাৰ মোৰ বাবে অভিশাপ। সেই প্ৰেম এজন কবিৰ কবিতাৰ প্ৰতি হ'ব পাৰে, সপোনক লৈ হ'ব পাৰে, বা এজন প্ৰকৃতি প্ৰেমীৰ প্ৰকৃতিক লৈ। প্ৰেমে আমাৰ জীৱন অৰ্থবহ কৰে, সেয়ে হৃদয়চুৰ হ'বলৈ বয়স নালাগে। ধন্যবাদ।